কৰিব লাগে যে মই এজন অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰী। তাৰ কাৰণ হ'ল মহাবিদ্যালয়ৰ যিটো পৰিৱেশ, সেই পৰিৱেশক চহকী কৰাৰ কাৰণে অসমীয়া বিভাগৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু তোমালোকে জানা তোমাৰ বিভাগৰ লগত সংলগ্ন হৈ থকা এটা অনুষ্ঠান, যদিও মহাবিদ্যালয়ৰ অনুষ্ঠান সেইটো সাহিত্য কানন, সেইটো কিন্তু অসমীয়া বিভাগ মেইনলি তাৰ পৰিচালনাত অসমীয়া বিভাগেহে কৰে, যদিও আমি সবে তাতে আছোঁ বা সব ডিপাৰ্টমেণ্ট আছে। সেইকাৰণে সাহিত্য কানন সাহিত্যৰ প্ৰচাৰৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীৰ সাহিত্যিক প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত কিছুমান মানে ভৱিষ্যতৰ শিক্ষক কম কথা ক'ব, ছাত্ৰ ছাত্ৰী বেছি কথা ক'ব। ঠাকুৰীয়া ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব খুজিছোঁ আৰু সম্বৰ্ধনা জনাব বিভাগৰ ছাত্ৰী লতিকা। আজি এই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ কৰি মাতি অনাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। স্বৰ্ণীয় মহাবিদ্যালয় তথা অসমীয়া বিভাগটোৰ পৰা মই 3 বছৰত যিখিনি পালোঁ সেয়া মোৰ কাৰণে যথেষ্ট, আৰু তাৰ বাবে মই শিক্ষকসকলৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰওঁ। তেওঁলোকৰ পৰা যিখিনি মই শিক্ষা তথা জ্ঞান পালোঁ সেয়া তাৰ কেতিয়াও মই নোৱাৰিম। বিশেষ ক'বলৈ একো নাই, আগলৈ যায় যাতে মই নিজৰ লগতে সমাজখনৰ বাবে তথা এই মহাবিদ্যালয়খনৰ বাবেও কিবা এটা কৰিব পাৰোঁ, বাবে যাতে আকৌ আহিব নতুন প্ৰভাত।